নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ অনুশীলনী 3.1ৰ কুৱেশ্যন কেইটা লৈ আহিছোঁ। সকলোৱে শেষলৈকে চাবা। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা আৰু তোমালোকে এটা কাম কৰিবা, ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই যেতিয়া ভিডিঅ' দিওঁ তেতিয়া তোমালোকে পাই যাবা। আৰু যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডবিলাকক শ্বেয়াৰ কৰিবা আৰু কনচেপ্টটো বুজি পাইছানে এবাৰ জনাবা কমেণ্টত, ঠিক আছে? ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো কৈছে অনুশীলনী 3.1ৰ ৰহিমে জীয়েকক ক'লে যে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল, হয়নে? আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম। এই পৰিস্থিতিত বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে তোমাক উলিয়াব কৈছে। এতিয়া তুমি সলভ কৰিব লাগে। তুমি ৰৈখিক সমীকৰণটো চাগে তোমালোকে ক্লাছ 9ত পাইছাই আৰু ক্লাছ 9ত তোমালোকক ভালকৈ বুজাইছে আৰু মই যিমান পাৰোঁ চেষ্টা কৰিম তোমালোকক ভালদৰে বুজাবৰ কাৰণে, ঠিক আছে? এতিয়া চাবা যে ৰহিমে জীয়েকক ক'লে যে 7 বছৰ আগতে মোৰ কি কৈছে, 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ বুলি কৈছে, হয়নে? আমি এইখিনিলৈকে এটা পালোঁ। আকৌৰ পৰা আহিলে আকৌ আজিৰ পৰা 3 বছৰ, এইটো এটা সমীকৰণ হ'ব, দুটা সমীকৰণ হ'ব, ঠিক আছে? দুটা সমীকৰণ হ'লেহে আমি ৰেখাটো বনাব পাৰিম, হয়নে নহয়? এতিয়া আমি চাম যে বৰ্তমান ৰহিমৰ বয়স, ৰহিমৰ বয়সটো আমি নাজানো, গতিকে বৰ্তমান ৰহিমৰ বয়স তোমালোকে নোট কৰি ল'বা। ৰহিমৰ বয়স কিমান হ'ব তোমাৰ? x বছৰ, ঠিক আছে? ৰহিমৰ বয়স হ'ব x বছৰ। আৰু বৰ্তমান তোমাৰ জীয়েকৰ বয়স কিমান হ'ব? জীয়েকৰ বয়সটো আছে নহয়, জীয়েকৰ বয়স কিমান হ'ব? জীয়েকৰ বয়স হ'ব y বছৰ, ঠিক আছে? y বছৰ। আৰু এতিয়া কি কৈছে যে 7 বছৰ আগতে মোৰ বয়স, এতিয়া আগতে বুলি ক'লে চোৱা, এতিয়া তোমাৰ বয়স যেতিয়ালৈকে বৰ্তমান আছে 10 বছৰ আৰু 7 বছৰ আগতে বুলি ক'লে কিমান হ'ব? তোমাৰ 3 বছৰ হ'ব ন, বিয়োগ হ'ব। গতিকে আমি এইটো উলিয়াম এতিয়া, ঠিক আছে? এতিয়া কি কৈছে যে 7 বছৰ আগতে চাম এতিয়া 7 বছৰ আগতে, ঠিক আছে? 7 বছৰ আগতে কি হ'ব এতিয়া? 7 বছৰ আগতে ৰহিমৰ বয়স, 7 বছৰ আগতে ৰহিমৰ বয়স হ'ব কিমান হ'ব তোমাৰ? x - 7 হ'ব, হয় ন? আৰু তোমাৰ জীয়েকৰ বয়স হ'ব 7 বছৰ আগতে জীয়েকৰ বয়স হ'ব কিমান? y - 7 হ'ব। এতিয়া হ'ব তোমাৰ আমাৰ প্ৰশ্নমতে কি হ'ব? প্ৰশ্নমতে প্ৰথম সমীকৰণটো হ'ব যে কি কৈছে যে ৰহিমে জীয়েকক ক'লে যে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়া বয়সৰ 7 গুণ, হয় নাই? গতিকে বৰ্তমান এতিয়া 7 বছৰৰ আগৰ কথাটো কৈছে। 7 বছৰ আগতে ৰহিমৰ বয়স কিমান আছিলে? x - 7 আছিলে, হয় ন? ৰহিমৰ বয়স x - 7 আছিলে আৰু জীয়েকৰ বয়স কিমান আছিলে কৈছে? 7 গুণ বুলি কৈছে, যে তেতিয়া তোমাৰ বয়স 7 গুণ হ'ব বুলি কৈছে। ঠিক আছে? 7 গুণ হ'লে কিমান হ'ব? y - কিমান হ'ব? 7 ইনটু কিমান হ'ব? 7। এইটো হ'ব তোমাৰ সমীকৰণ, ঠিক আছে? আৰু এইটো যদি তুমি সলভ কৰা কিমান হ'ব? যে x - 7 ইজুকেল কিমান হ'ব? 7y - কিমান হ'ব? 49, ঠিক আছে? আৰু ইয়াতে চাবা যে এইটো x হ'ব দেই, এইটো x - 7 হ'ব। আৰু ইয়াতে চাবা, মই এইটো ইয়ালৈ লৈ লৈছোঁ। এটা চাবা যে x এফালে কিমান হ'ব তোমাৰ? -7y, ঠিক আছে? মই পেনটো চেঞ্জ কৰি লৈছোঁ একচুৱেলি, ঠিক আছে? x - 7y ইজুকেল টু কিমান হ'ব তোমাৰ? 49 -49 আছে দেই, -49 এফালে প্লাছ কিমান হ'ব? 7 হ'ব, ঠিক আছে? এতিয়া কিমান হ'ব? x - 7y ইজুকেল টু কিমান হ'ব? -42। এইটো হ'ব তোমাৰ সমীকৰণ 1, ঠিক আছে? এইটো নোট কৰি ল'বা, এইটো হৈছে তোমাৰ সমীকৰণ 1। এতিয়া আকৌ কৈছে নহয় তোমাৰ ৰহিমৰ কি কৈছে তোমাৰ? আকৌ কি কৈছিলে যে আজিৰ পৰা 3 বছৰৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ। আকৌ 3 বছৰৰ কথাটো কৈছে নহয়। কি হ'ব এতিয়া তোমাৰ ইয়াতে যে 3 বছৰ আগতে কি হ'ব তোমাৰ? ৰহিমৰ বয়স
হয় ন আগত হ'লে কি হ'ব তোমাৰ আগত হ'লে প্লাছ হ'ব যেনে এতিয়া বৰ্তমান তোমাৰ বয়স যেনিবাকৈ আছে 5 বছৰ হৈ আছে 3 বছৰ পিছত কিমান হৈ যাব কিমান হ'ব তোমাৰ 3 বছৰ পিছত কিমান হ'ব তোমাৰ 8 বছৰ হৈ যাব ঠিক আছে এতিয়া এইটো কনচেপ্ট আহি গ'ল মনত ৰাখিবা যে ৰহিমৰ বৰ্তমান বয়স এতিয়া ৰহিমৰ বৰ্তমান বয়স বৰ্তমান বয়স কিমান আছিলে x আছিলে ন এতিয়া 3 বছৰ পিছত কিমান হৈ যাব তোমাৰ x + 3 হৈ যাব সেম তোমাৰ জীয়েকৰ বয়সটো একে হ'ব জীয়েকৰ বয়সটো কিমান যাব তোমাৰ জীয়েকৰ বয়সটো y + 3 হৈ যাব হয়নে আৰু 3 গুণ বুলি কৈছিলে নহয় গতিকে 3 এটা মাল্টিপল হ'ব মনত ৰাখিবা এতিয়া প্ৰশ্নমতে হ'ব x + 3 মানে তোমাৰ কি হ'ব ইকুৱেল টু কিমান হ'ব 3 কিমান হ'ব y + 3 এইটো হ'ব তোমাৰ সমীকৰণ ইয়াতে x + 3 ইকুৱেল টু এইটো মাল্টিপল কৰিলে কিমান হ'ব 3y + কিমান হ'ব 9 হ'ব এতিয়া x এফালে 3y টো আনিলে কিমান হ'ব 3y ইকুৱেল টু 9 এফালে গ'লে কিমান হ'ব -3 হৈ যাব গতিকে কিমান হ'ব x ইকুৱেল টু কিমান হ'ব তোমাৰ x ইকুৱেল টু কিমান হৈ যাব sorry x - 3y ইকুৱেল টু হ'ব তোমাৰ 6 এইটো হ'ব সমীকৰণ 2 এতিয়া আমি দুটা সমীকৰণ পালো এটা হৈছে x - 7y - 42 আৰু এটা পালো আমি x - 3y ইকুৱেল টু 6 হয় এতিয়া আমি চাম এতিয়া আমাৰ হ'ব সমীকৰণ 1 আৰু 2 হ'ল পৰিস্থিতিটো বিজয় ঠিক আছে এতিয়া আমি জ্যামিতিকভাৱে প্ৰকাশ কৰিব লাগে এতিয়া জ্যামিতিকভাৱে কেনেকৈ প্ৰকাশ কৰিম প্ৰথম সমীকৰণটো কি আছিলে প্ৰথম সমীকৰণটো আছিলে তোমাৰ x - 7y ইকুৱেল টু কিমান আছিলে -42 এইটো আছিলে প্ৰথম সমীকৰণটো ঠিক আছে এতিয়া আমি বক্স এটা বনাই ল'ম সৰুকৈ বক্সটো বনাই ল'ম এটা চাবা এইটো x হ'ব এইটো y হ'ব এইটো a আৰু এইটো b বিন্দু ঠিক আছে এতিয়া আমি সমীকৰণটো সলভ কৰিম এতিয়া x ইকুৱেল টু এটা কিমান হ'ব x ইকুৱেল টু কিমান হ'ব x - 7y ইকুৱেল টু -42 এতিয়া এই -7 টো এফালে গ'লে কিমান হ'ব তোমাৰ x ইকুৱেল টু কিমান যাব তোমাৰ -42 মাইনাছ কিমান যাব 7y মানে কিমান হ'ব এইটো প্লাছ হৈ যাব ঠিক আছে এতিয়া চাবা মই যদি তোমাৰ এইটো কি কৰিব পাৰোঁ আটাইবোৰ যদি মানে y মানটো যিকোনো ল'ব পাৰোঁ ঠিক আছে y মানটো যেনিবাকৈ মই লৈ ল'লোঁ তোমাৰ প্ৰথমতে y মানটো যেনিবাকৈ ল'লোঁ মই 6 লৈ ল'লোঁ y মানটো 6 লৈ ল'লোঁ এতিয়া কিমান হৈ যাব তোমাৰ -42 প্লাছ কিমান হ'ব 7 × 6 হয়নে মানে কিমান যাব 42 কিমান হ'ব 42 প্লাছ কিমান হ'ব 42 মানে তোমাৰ 0 হ'ল হয়নে এতিয়া ইয়াতে মই x ৰ মানটো কিমান পাম ইয়াতে x ৰ মানটো কিমান পাই যাম x ৰ মানটো 0 পাই যাম আৰু y মানটো কিমান পাই যাম মই 6 পাই যাম সেম তোমাৰ মই যদি আৰু এটা বিন্দু লৈ লওঁ কিমান হৈ যাব তোমাৰ আৰু এটা বিন্দু তোমালোকে y মানটো যিকোনো ল'ব পাৰা ঠিক আছে ইয়াতে x ইকুৱেল টু কিমান হ'ব -42 - 7y মানে প্লাছ হ'ব এইটো ইফালে গ'লে প্লাছ হৈ যাব মই এবাৰ y মানটো 7 ল'লোঁ y মানটো মই 7 ল'লোঁ x মানটো পাবলৈ হ'লে মানে দুটা বিন্দু লাগিব ন এতিয়া আমি এটা বিন্দুহে পাইছোঁ গতিকে এইটো কিমান হ'ব তো 42 × কিমান হ'ব 7 × 7 মানে কিমান হ'ব 42 × কিমান হ'ব 49 মানে কিমান হৈ যাব তোমাৰ এইটো হৈ যাব 7 মানে এতিয়া মই এটা বিন্দু 7 পালোঁ x ৰ মানটো কিমান পালোঁ 7 পালোঁ y মানটো 7 পালোঁ এতিয়া x ৰ মানটো কিমান পাম 7 পাম আৰু y মানটো কিমান পাম 7 পাম এই দুটা মই বিন্দু দিলোঁ ঠিক আছে এতিয়া নেক্সট বিন্দু এটা চাব এইকেইটা বিন্দু আপোনালোকে নোট মনত ৰাখিব লাগিব ঠিক আছে এইকেইটা মনত ৰাখিব লাগিব নেক্সটটো চাব নেক্সটটো আমাৰ কিমান আছিলে নেক্সট সমীকৰণটো আছিলে তোমাৰ নেক্সট সমীকৰণটো আছিলে x - 3y নেক্সট সমীকৰণটো আছিলে x - 3y ইকুৱেল টু কিমান আছিলে 6 এইটো আছিলে 2 নম্বৰ সমীকৰণ এতিয়া 2 নম্বৰ সমীকৰণটো সেম আমি আকৌ এনেকৈ কৰিব লাগিব এইটো ধৰি লওক p q ধৰি লোৱা ঠিক আছে এইটো p হ'ব আৰু এইটো q হ'ব এতিয়া সেম একে কৰিব পাৰা x ৰ মানটো উলিয়াবৰ কাৰণে 6 - কিমান প্লাছ কিমান হ'ব 3y
হয়নে এতিয়া মই y মানটো ধৰি ল'লোঁ y মানটো যিকোনো মই 0 ধৰি ল'লোঁ ঠিক আছে y মানটো তোমাকে 0 ধৰি ল'লোঁ যিকোনো ল'ব পাৰা y মানটো 6 প্লাছ কিমান হ'ব 3 ইনটু কিমান হ'ব 0 মানে কিমান হৈ যাব তোমাৰ 6 এ হ'ব হয়নে গতিকে ইয়াত আমি ভ্যালুটো পাম কিমান x ৰ মানটো কিমান পাম x ৰ মানটো 6 পাম আৰু y মানটো কিমান পাম 0 পাম একচুয়ালি মই y মানটো 0 ধৰিছিলোঁ নেক্সট মই একে কৰিলোঁ যে x ৰ মানটো যদি মই ধৰি লম x ৰ মানটো কিমান ধৰিম নেক্সট যেনেকৈ ধৰিলোঁ মই y মানটো 2 y মানটো 2 ধৰি ললোঁ হয়নে y মানটো 2 ধৰিলে কিমান হ'ব x মাইনাস কিমান হ'ব 3y কিমান হ'ব 6 হ'ব আৰু x কিমান হ'ব 6 মাইনাস কিমান হৈ যাব আপোনাৰ 6 প্লাস কিমান হৈ যাব 3 ইনটু 2 মানে আপোনাৰ কিমান হ'ব 6 ইনটু 6 প্লাস 2 গুণ 6 হয়নে কিমান হৈ যাব এইটো আপোনাৰ 12 হৈ যাব এইটো হৈ যাব আপোনাৰ 12 হৈ যাব ঠিক আছে এতিয়া ইয়াত x ৰ মানটো কিমান পালে আপুনি x ৰ মানটো পালে 12 আৰু y মানটো আপুনি ধৰি লৈছিলে 2 এতিয়া আমি এই সমীকৰণ কেইটাৰ পৰা আমি এটা পাম দুডাল ৰেখা অংকন কৰিব পাৰিম ঠিক আছে ৰেখা কেইডাল চাব এতিয়া আমি প্ৰত্যেকটো সৰু এটা বৰ্গৰ আমি ল'ব লাগিব বৰ্গটো ইয়াতে দিয়া আছে এটো তোমাৰ x অক্ষ হয় আৰু এটো হ'ল তোমাৰ y অক্ষ ঠিক আছে x অক্ষত 10টা সৰু বৰ্গ দিয়া আছে ইয়াতে তোমাৰ 10টা সৰু বৰ্গ দিয়া আছে এই 10টা সৰু বৰ্গ মান আমি একক বুলি ধৰিলো আৰু y অক্ষটো সেম একে ধৰিলো আৰু ইয়াতে a ৰ মান 06 a মানটো ইয়াতে আপোনাৰ এটো 0 ধৰিলো ঠিক আছে 0 ধৰিলো বাকি ওপৰলে এনেকে 1 2 3 4 5 6 7 8 9 10 11 12 13 হয় না same 1 2 3 4 5 6 7 8 9 10 11 12 ঠিক আছে তেনেকে তোমাৰ ওপৰলৈ গৈ থাকিব এটা চাবা a আছে 06 a এটা 0 আছে ন 0 মানে তোমাৰ x ৰ মানটো 0 আছে আৰু y মানটো কিমান আছে তোমাৰ 6 আছে গতিকে আমাৰ এটো এটা বিন্দু হ'ব হয় ন নেক্সট তোমাৰ আহিলে b7 এটো আছে হয় ন 7 এটো আছে গতিকে আৰু y ফালেও তোমাৰ 7 এ আছে গতিকে y ফালে 7 টো তোমাৰ এটা আহিব এটো ইয়াত আহিব ঠিক আছে ওপৰত হ'ব গতিকে এটো হ'ব আৰু নেক্সট তোমাৰ আহিলে এটো তোমাৰ এডাল ৰেখা হ'ব ঠিক আছে এডাল ৰেখা হ'ব ইয়াৰ পৰা ইয়ালে এডাল ৰেখা হ'ব ঠিক আছে এটো তোমাৰ কোনডাল ৰেখা আছিল আমাৰ এডাল ৰেখা আছিল তোমাৰ x মাইনাস কিমান আছিল x মাইনাস 7y মাইনাস ইকুৱেল টু মাইনাস 42 আছে এডাল ৰেখা আছিল হয় না আৰু নেক্সট তোমাৰ আহিলে তোমাৰ 6 আছিল তোমাৰ x ত আছিল 6 মই পেনটো চেঞ্জ কৰি লৈছো x ত আছিল তোমাৰ 6 গতিকে x ত তোমাৰ কিমান আছিল 6 আছিল x ত আছিল 6 হয় ন গতিকে x ত তোমাৰ 6 আছিল আৰু y ত কিমান আছিল তোমাৰ 0 ঠিক আছে সেম তোমাৰ আকৌ x ত কিমান আছে তোমাৰ 12 আছে x ত কিমান আছে তোমাৰ 12 আছে হয় ন x ত আছে তোমাৰ 12 নেক্সট তোমাৰ 12 আৰু 12 আছে তোমাৰ x ত 12 আছে গতিকে 12 ইয়াত হ'ব আৰু কিমান আছে y ত আছে তোমাৰ 2 y ত 2 আছে গতিকে তোমাৰ এইখিনিলৈ আহিব ঠিক আছে এইখিনিলৈ আহিব গতিকে এটা আমাৰ ৰেখাডাল আমাৰ হ'ব এনেকুৱা ৰেখাডাল হ'ব আমাৰ এনেকুৱা গতিকে অকমান ইফাল সিফাল হ'বও পাৰে কাৰণ মই তোমাৰ তাৰে হাতে ড্ৰ কৰিছো তো ইফাল সিফাল হ'বও পাৰে একো প্ৰবলেম নাই কিন্তু তোমাৰ ইয়াৰ এডাল ৰেখা অকনমান ভুল হৈ গৈছে ৰেখাডাল আমাৰ ওপৰলৈ নাযাব এটা কিউ মানটো কিমান দিয়া আছে তোমাৰ 12 দিয়া আছে কিউ মানটো মানে কিউ ৰেখাডাল দিয়া আছে এটো হ'ল তোমাৰ x আৰু এটো হ'ল তোমাৰ y গতিকে x ৰ ৰেখাডাল তোমাৰ ইয়াত আহিব তোমাৰ 12 ত আহিব x ৰ ৰেখাডাল আৰু y ৰেখাডাল কিমানলৈ যাব তোমাৰ 2 লৈ যাব গতিকে y তোমাৰ ওপৰলৈ যাব গতিকে আমাৰ ৰেখাডাল এনেকৈ হ'ব লাগিছিল ঠিক আছে ৰেখাডাল গতিকে এনেকৈ হ'ব মই ভাবিছো ৰেখাডাল ওপৰলৈ কি হৈ গ'ল কিন্তু বাদ ৰেখাডাল আমাৰ এনেকৈহে হ'ব ঠিক আছে গতিকে এই বিন্দুটোৰ ৰেখাডাল আমাৰ কিমান আছিল x মাইনাস কিমান আছিল 3y = 6 এইটো আছিল আমাৰ ৰৈখিক সমীকৰণৰ প্ৰথমটো কোৱেশ্চন
নেক্সট কুৱেশ্যনটো চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।